হেল্ল' গাইজ, আপোনালোকে ভাতকেৰেলা খাই ভাল পায়নে? আজিকালি ল'ৰা ছোৱালীয়ে ভাতকেৰেলা নাখায়েই, একেবাৰে বেয়া পায়। মই আজি ভাতকেৰেলা এনেকুৱা ধৰণে বনাই দেখুৱাম, আপোনালোকে একদম ভাতকেৰেলা খুব সদায় বনাই খাব পাৰিব। আৰু এই ধৰণে মই অকণমান বেচন লৈ পেলাই নিমখ হালধি মছলা দি পেলাই এনেকৈ পেষ্টটো বনাই লৈছোঁ। তাৰপাছতে ভাতকেৰেলাখিনি মই বইল কৰিলোঁ। বইল একেবাৰে অকণমান সময় কৰিব, 2-3 মিনিটমান। ভাতকেৰেলা বেছি গেছত চিটি লগালে গলি যায়। তাৰ মাজৰ অংশখিনি উলিয়াই লৈছোঁ আৰু তাৰ মাজৰ যিখিনি কুমলীয়া গুটিবিলাক মই ইয়াত দি দিছোঁ আলুৰে সৈতে। আলু, পিঁয়াজ, আদা, নহৰু, মছলা দি পেলাই এটা পেষ্ট বনাই লৈছোঁ। বনাই লৈ পেলাই এই তিতাকেৰেলাৰ ভিতৰত মাজৰ অংশখিনি উলিওৱাৰ পাছত তাৰ ভিতৰত এই কেনেকুৱা ধৰণে মই ভৰাই দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। এই ধৰণে আপোনালোকে এয়া মোৰ গোটেইখিনি ভৰোৱা হৈ গ'ল। প্লেটখনত দিয়া দেখিছে নহয়। তাৰ পাছতে মই বেচনত যেতিয়া নিমখ হালধি সানি থোৱা বেচনখিনিত পেষ্টটো বনাইছিলোঁ যে, তাত মই এনেকৈ এক পিচকৈ ডুবাই পেলাই তাত মই তেলতে দি দিছোঁ। এয়া আপোনালোকে দেখি আছে। এই ধৰণে একদম দুটা ছাইডে ৰঙা কৰিব, খুব ভাল ধৰণে সিজিবলৈ দিব। আৰু অলৰেডি সিজিয়ে আছে, আলুখিনিও সিজা আৰু ভাতকেৰেলাটো সিজাই হয় আৰু অলপ এনেই ওপৰত ৰংটো আহিলেই হৈ যাব। এয়া মোৰ এতিয়া হৈ গ'ল। এই ধৰণে আপোনালোকে ল'ৰা ছোৱালীক ভাতকেৰেলা বনাই খুৱাব আৰু আপোনালোকেও খাব। নিশ্চয় ল'ৰা ছোৱালীয়ে নেখাওঁ বুলি নকয়। এয়া মোৰ হৈ গ'ল।